তো গাইজ যদি তোমালোকে বিচাৰিছা ভিডিঅ' এডিটিং কৰিবৰ কাৰণে এপছ তো এই ভিডিঅ' চাবা লাষ্টলৈকে মই 3টা ভিডিঅ' এপছ তোমালোকৰ লগত শ্বেয়াৰ কৰিম মই পাৰ্চনেলি ভিডিঅ' এপছবোৰ ইউজ কৰি আছোঁ মানে ভিডিঅ' এডিটিং এপছবোৰ বহুত ভাল হয় আৰু চেনেল নতুনকৈ ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকন দবাই ল'বা যাতে নতুন ভিডিঅ' আপলোড কৰিলে গম পায় কি কৰিব লাগে ছাবস্ক্ৰাইব কৰি ল'বা তো বেছি কথা নকওঁ বলা ভিডিঅ' ষ্টাৰ্ট কৰোঁ আৰু ভিডিঅ' লাষ্টলৈকে চাবা তো গাইজ ফাৰ্ষ্ট এপটো হৈছে যে কাইনমাষ্টাৰ তোমালোকে বহুতে নামটো শুনিব পাৰা কাইনমাষ্টাৰ বুলি আৰু বহুতৰ মোবাইলত আছেও চাগে আৰু যিসকলৰ মোবাইলত নাই তোমালোকে ইনষ্টল কৰি ল'বা বহুত ভাল এপছ হয় মই 3 বছৰ ধৰি এডিট কৰি আছোঁ সেই কাইনমাষ্টাৰ এপছটোতে আৰু তোমালোকে যোনটো ভিডিঅ' চাই আছা এইটো মই কাইনমাষ্টাৰতে এডিট কৰা আৰু মোৰ ব্লগ ভিডিঅ' চোৱা নাই যদি চাবাগে লিংক আই বাটনত আহি আছে মই সেই ব্লগবোৰ মই কাইনমাষ্টাৰ এপছতে ইউজ কৰোঁ মানে এডিট কৰোঁ কাইনমাষ্টাৰ এপছ ইউজ কৰি পিনি এডিট কৰোঁ তাৰপাছত মই যোনবোৰ ৰিলছত ভিডিঅ' আপলোড কৰোঁ সেই ৰিলছৰ ভিডিঅ'বোৰ কাইনমাষ্টাৰতে এডিট কৰোঁ তাত তোমালোকে শ্ল' বা টাইম লেপছ বা বহুত ফিচাৰ আছে তোমালোকে চাই ল'বা নিজে এপছটো ডাউনলোড কৰি পিনি প্লে ষ্ট'ৰৰ পৰা ডাউনলোড নকৰিবা কাৰণ প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিলে ৱাটাৰমাৰ্ক আহিব নহ'লে পইচা পে' কৰিব লাগিব ৱাটাৰমাৰ্ক গুচাবৰ কাৰণে তোমালোকে গুগলত যাবা গুগলত এইটো সাৰ্চ কৰিবা কাইনমাষ্টাৰ এপিকে মোড বুলি যোনটো ফাৰ্ষ্টত আছে ৱেবছাইটটো তাত গৈ পিনি তুমি এপছ ডাউনলোড কৰিবা বেছি এমবি নহয় তো বহুত ভাল এপছ হয় সেইটো ইউজ কৰি চাবা মই গেৰাণ্টি দি কৈছোঁ যে ভাল এপছ হয় মই ইউজ কৰি আছোঁ 3 বছৰ ধৰি বেয়া হ'ব নেকি তো তোমালোকে ইউজ কৰিব পাৰিবা চ' গাইজ ছেকেণ্ড এপছটো হৈছে VS Code এপ VS Code এপৰ মেইন কামটো হৈছে কালাৰ গ্ৰেডিং কৰা তোমালোকে ফটোত কালাৰ গ্ৰেড কৰা দেখিছা চাগে লাইট মোড বা ফটোশ্বপ বা স্নেপচিট এপছত তো তেনেকৈ তুমি ভিডিঅ'টো কালাৰ গ্ৰেড কৰিব পাৰিবা বেকগ্ৰাউণ্ডৰ কালাৰ চেঞ্জ কৰিব পাৰিবা তুমি কাপোৰৰ কালাৰ চেঞ্জ কৰিব পাৰিবা বহুত মজা এপ হয় তোমালোকে ইউজ কৰি চাব পাৰা তোমালোকে গুগলত গৈ চাৰ্চ কৰিব VS Code এপিকে মোড বুলি তো তাত তুমি জিমেইল দি লগ ইন কৰিব লাগে নহ'লে ফোন নাম্বাৰ দি লগ ইন কৰিব লাগে এপছটো লৈ ল'বা বহুত ভাল হয় VS Code এপ বুলি আছে বহুত মজা এপছ আৰু তুমি ডাউনলোড কৰি ল'বা মানে কথা আৰু থাৰ্ড এপছটো হৈছে কেপকাট এপছ এই এপছটো চাইনিজ এপছ হয় যিহেতু তোমালোকে প্লে ষ্ট'ৰত নাপাবা তোমালোকে গুগলৰ পৰা ডাউনলোড কৰিব লাগিব ভাল এপ হয় তাৰপাছত তুমি এইটো VPN কানেক্ট কৰি ল'বা তেতিয়াহে তুমি ইয়াৰ ফিচাৰবোৰ ইউজ কৰিব পাৰিবা যিকোনো VPN এটা ডাউনলোড কৰি ল'ব প্লে ষ্ট'ৰৰ পৰা তাৰপাছত তোমালোকে মোক সুধি থাকা যে মই ৰিলছত আপলোড কৰা VFX এনিমেশ্যন বা ষ্টিকাৰ লগা ভিডিঅ'বোৰ ক'ত এডিট কৰোঁ মই এই এপছটোতে ইউজ কৰোঁ মানে কেপকাট এপছটোত আৰু এই এপছটোৰ ডেডিকেটেড ভিডিঅ' এটা মই বনাম কেনেকৈ ইউজ কৰে তোমালোকে এটা ডাউনলোড কৰি ইউজ কৰি চাব পাৰা বহুত ইজি হয় ইউজ কৰা তোমালোকে ডাউনলোড কৰি ইউজ কৰি চাবা আৰু যদি নোৱাৰা কেনেকৈ ইউজ কৰিবলৈ মই তাৰ ওপৰত ভিডিঅ' এটা বনাই দিম অতি সোনকালে চেনেল ছাবস্ক্ৰাইব কৰি ল'বা তাৰ কাৰণে আৰু এই ভিডিঅ'ত চাই কেনেকুৱা লাগিলে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা কোনটো এপছ 3টাৰ ভিতৰত চবতছে বেছি ভাল লাগিলে কমেণ্ট কৰি দিবা তাৰপিছত ধুনীয়াকৈ ভিডিঅ'টো লগৰবোৰৰ লগত শ্বেয়াৰ কৰি দিবা যাতে ভাইৰেল হৈ যায় আৰু বেলেগ একো নকওঁ চেনেল নতুনকৈ ছাবস্ক্ৰাইব কৰি লোৱা প্লিজ তাৰপাছত নেক্সট ভিডিঅ'ত লগ পাম কিপ ছাপৰ্টিং